নমস্কাৰ এমডি টক্সৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি এটা মই কাহিনী ক'ব ওলাইছোঁ, আমাৰ পৌৰাণিক কাহিনী, যিটো আমি সকলোৱে শুনিছোঁ বা কিছুমানে শুনাও নাই। নিশ্চয় এই কাহিনীটো শুনিলে, পৌৰাণিক ঘটনা শুনিলে ভাল লাগিব। আহকচোন তেতিয়াহ'লে মই আৰম্ভ কৰোঁ। ভিডিঅ' যোগে মই এই কাহিনীটো ক'ব খুজিছোঁ, যাতে সকলোৱে এবাৰ হ'লেও শুনি চায়। এবাৰ কি কৰিলে, সৃষ্টিকৰ্তা ব্ৰহ্মাই সকলো দেৱ দেৱীকে তেওঁ এখন সভা পাতি নিমন্ত্ৰণ কৰিলে। তাত সকলো দেৱ দেৱী গ'ল আৰু ব্ৰহ্মাই কোনে কি কৰিছে সকলোকে সুধিলে। সোধাত লক্ষ্মী আইয়ে ক'লে যে মই সকলোকে সাগৰৰ সমান ধন ঐশ্বৰ্য দি শক্তিশালী কৰিব বিচাৰিছোঁ, যাতে মৰতত সকলোৱে সুখে সন্তোষে থাকে। কিন্তু মানুহবিলাকে ইমান অপকৰ্ম কৰি আছে, যাৰ কাৰণে নেকি মই সাগৰৰ সমান ধন ঐশ্বৰ্য লৈ ৰখি থকাৰ পিছতো তেওঁলোকক মই এখন চামুচৰ সমানো ধন দিব পৰা নাই, কাৰণ তেওঁলোকে ইমানেই অপকৰ্ম কৰি আছে। মই দিয়াত অপাৰগ হৈ গৈছোঁ। সেই কথাও শুনিলে সৃষ্টিকৰ্তাই। সৰস্বতীয়েও ক'লে মই যথেষ্ট পৰিমাণৰ বিদ্যা বুদ্ধি দিবলৈ সাজু আছোঁ, কিন্তু ল'ৰা ছোৱালী বা মানুহবিলাকে ইয়াক আহৰণ কৰাত ব্যৰ্থ হৈছে, অৰ্থাৎ ভাল কামত সময়বিলাক দিয়া নাই। মই কি কৰিম? মই দিবলৈ সাজু আছোঁ। এনেকৈ প্ৰত্যেক দেৱ দেৱীয়ে সৃষ্টিকৰ্তাক কৈফিয়ত দি গ'ল। শেষত আহিল বিশ্বকৰ্মা। বিশ্বকৰ্মাকো সকলো সুধিলে। বিশ্বকৰ্মায়ো ক'লে য'ত যিখিনি কৰিছিল সৃষ্টিকৰ্তাক সকলো বিৱৰি গ'লে। কৈ সময়ত সভা ভাঙিলে, সকলো দেৱ দেৱী নিজা নিজা স্থানলৈ গমন কৰিলে আৰু বিশ্বকৰ্মায়ো ঘূৰি আহি থাকোঁতে ভাবিছে মই ইমান সৃষ্টি কৰিলোঁ পৃথিৱীৰ সকলো বস্তু, কিন্তু মই মানুহ সৃষ্টি কৰিব পৰা নাই, এইবাৰ মই মানুহ সৃষ্টি কৰিম। সেই বুলি ভাবি বিশ্বকৰ্মাই তেওঁৰ যিটো ঘৰত কাম কৰে সেই গৃহলৈ প্ৰৱেশ কৰিলে। গৃহত প্ৰৱেশ কৰি তেওঁ নানা ধৰণৰ বস্তু লৈ এজনী সুন্দৰ কন্যা সৃষ্টি কৰিলে। সৃষ্টি কৰি দেখিলে যে অপৰূপ সুন্দৰ, কি ক'ব, চালে চকুৰ যোৱা। তেওঁ কৰিলে অকল মইতো সৃষ্টি কৰি শৰীৰটো গঠন কৰিলে নহ'ব, মই জীৱদান দিয়াৰ কথা চিন্তা কৰিব লাগিব। এই বুলি ভাবি তেওঁ সৃষ্টিকৰ্তাৰ ওচৰলৈ গৈ তেওঁ স্তুতি আৰম্ভিলে। সেই স্তুতিত সন্তুষ্ট হৈ সৃষ্টিকৰ্তা ব্ৰহ্মাই সেই কন্যাখন শৰীৰ যিটো সাজিছিল তাত জীৱন দান দিলে। দেখিলে ইমান ধুনীয়া কন্যা এজনী, তেওঁক নাম দিলে সংজ্ঞা। বিশ্বকৰ্মাই তেওঁক নাম দিলে সংজ্ঞা। সংজ্ঞা লাহে লাহে ডাঙৰ হ'ল, যৌৱনপ্ৰাপ্ত হ'ল। তেতিয়া বিশ্বকৰ্মাই অৰ্থাৎ সংজ্ঞাৰ পিতৃয়ে তেওঁক বিয়া দিয়াৰ কথা চিন্তা কৰিলে। বিয়া কেনেকুৱা, ক'ত দিব, এই লৈ তেওঁ বহুতো ভাবি গুণি চালে যে সূৰ্যদেৱৰ লগত সৃষ্টিকৰ্তাৰ লগত আলোচনা কৰি সূৰ্যদেৱৰ লগত এই সংজ্ঞা দেৱীক বিয়া দিবলৈ বিশ্বকৰ্মাই স্থিৰ কৰিলে। যথা সময়ত বিবাহ হৈ গ'ল। বিয়াৰ পিছত সংজ্ঞা দেৱী গৰ্ভৱতী হ'ল আৰু তেওঁ দুটি সন্তান জন্ম দিলে। ল'ৰা সন্তানৰ জন্ম দিলে যমৰাজ আৰু ছোৱালী এজনী হ'ল, তেওঁ হ'ল যমুনা। লাহে লাহে যম আৰু যমুনা ডাঙৰ হ'ল। ডাঙৰ হৈ আহিল। ইফালে সংজ্ঞা দেৱীয়ে সূৰ্যৰ দিনক দিনে তাপ বৃদ্ধি পাব ধৰিলে। সংজ্ঞা দেৱীয়ে সূৰ্যৰ তাপ সহিব নোৱাৰি সংজ্ঞা দেৱীয়ে মায়া সংজ্ঞা সজাই সূৰ্যৰ ওচৰত থৈ আচল সংজ্ঞাজনী উত্তৰ মেৰুত ঘোঁৰা ৰূপে গুচি গ'ল। তাত তেওঁ মাইকী ঘোঁৰা হৈ থাকিল আৰু ইয়াতে সূৰ্যৰ ওচৰত মায়া সংজ্ঞা, অৰ্থাৎ তেওঁৰ নাম দিছে ছায়া। এই সংজ্ঞাই ছায়া সৃষ্টি কৰি থৈ গুচি গ'ল, কিন্তু সূৰ্যদেৱে এই কথা গমেই নাপালে। লাহে লাহে দিন যোৱাৰ পিছত ছায়া দেৱী গৰ্ভৱতী হ'ল আৰু ছায়া দেৱীয়ে এটি পুত্ৰ সন্তান জন্ম দিলে। তেওঁৰ নাম ৰাখিলে শনি। শনি আৰু যম দুয়ো ভাই। ছায়া দেৱীয়ে সকলো ক্ষেত্ৰতে যমক বেয়া দৃষ্টিৰে চায়। যিটো মাহীমাকৰ দৃষ্টি
কথাতে কোৱা হয় খোৱা লোৱা পিন্ধা উৰা পঢ়াৰ ক্ষেত্ৰত এইবিলাকত অলপ নিজ চকুৰে চায়, অৰ্থাৎ ভাল চকুৰে নাচায়। এই কথা জন্মে গম পাই মাকক প্ৰশ্ন কৰিলে যে আই তোমাৰতো আমি দুয়ো সন্তান, শনি আৰু যম আমি তোমাৰ সন্তান, তুমি মোক কিয় অৱহেলা কৰা আৰু শনিক বহুত মৰম কৰা? তেতিয়া ক'লে তই ভুল বুজি আছ যম, তোৰ মই মাও নহয় আৰু তয়ো মোৰ পুত্ৰ নহয়। সেই কথা গম পাই যমে বহুত আকুল বিকুল হয় কান্দি তেওঁক যিটো সতীয়া মাক ছায়া দেৱীক কপালত গোৰ মাৰিলে, খঙত অগ্নিশৰ্মা হৈ গোৰ মাৰিলে। আৰু যেতিয়া গোৰ মাৰিলে ছায়া দেৱীয়ে যমক অভিশাপ দিলে যে তই কোনোদিনে খোজকাঢ়িব নোৱাৰিবি, তোৰ ভৰিত সদায় দুয়োখন ভৰিতে পোক লাগি থাকিব। সেই কথা গম পাই যমে কান্দিব ধৰিলে। কান্দি কান্দি সূৰ্যদেৱক আৰাধনা কৰিলে। সূৰ্যদেৱ আহিল, অৰ্থাৎ পিতৃ আহিল, আহি কথা বিষম দেখি তেতিয়া কৰিলে কি হ'ব, এতিয়াতো মাতৃৰ অভিশাপ খণ্ডন নাযায়। সকলোৱে জানিব মাতৃয়ে যেতিয়া অভিশাপ দিয়ে সেই অভিশাপ কেতিয়াও খণ্ডন নাযায়। সেই কথা ভাবি সূৰ্যদেৱে ক'লে যে ঠিক আছে, পাপটো খণ্ডন নাযায়, তেতিয়া কি কৰা যায়? তেতিয়া ক'লে যে মই এটা কুকুৰ দিম তোমাৰ লগত, তুমি সদায় ৰাজ সিংহাসনৰ নিচিনা এখন সিংহাসন দিম, তাতে তুমি বহি থাকিবা, কিন্তু তোমাৰ ৰূপ দেখি সকলোৱে ভয় খাব। সেয়েহে তোমাক এটা সহচৰী হিচাপে কুকুৰ দিম, যাতে পোকে খোৱা ভৰিৰ পৰা তেজ পানী ওলাই থাকিলে সেই কুকুৰটোৱে চেলেকি তোমাক চাফা কৰি থাকিব। সেই তেতিয়াৰ পৰাই যমৰাজৰ শাৰীৰিক অৱয়ব বা গঠন অলপ ভয় লগা, আৰু তেওঁ ৰাজ সিংহাসনৰ নিচিনা সিংহাসনতে বহি থকা আমি প্ৰায় সকলো কিতাপ হওক ছবি হওক দেখিবলৈ পাওঁ এটা কাল্পনিক চৰিত্ৰ নিচিনা, যিটো আমি নুই কৰিব নোৱাৰোঁ আৰু থকা বুলি আমি ৰাখিবও নোৱাৰোঁ। কাৰণ আমি যিহেতুকে নিজেই এই বস্তুটো দেখা নাই, অনুভৱে কৰিছোঁ বা অনুধাৱন কৰিছোঁ, তাৰ ওপৰত কেনেকৈ ডাঠি কথাটো কোৱা হ'ব? এইটো হৈছে সম্পূৰ্ণ পৌৰাণিক আখ্যান। এই আখ্যানটো যদি আপোনালোকে শুনি ভাল পালে নিশ্চয় শুনিব। কথাখিনি সম্পূৰ্ণ ধাৰ্মিক গ্ৰন্থৰ পৰাই আনিছোঁ। সেয়েহে আপোনালোকৰ আগত এই কথাটো মই ভিডিঅ' আকাৰে ক'লোঁ। আপোনালোকে এই ভিডিঅ'টো চাব, মোক উৎসাহিত কৰিব পুনৰ এনেকুৱা ভিডিঅ' বনাবলৈ। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। ভুল হ'লে ক্ষমা কৰিব।